হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিটিআৰত শান্তি আনাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যেতিয়া ইয়াত জ্বলা-জ্বলি হৈছে এই জুইটো নুমাবৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যিটো বৰা অনবৰা হৈছে এইটো সমাধান কৰাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি বাৰীটো সমস্যা সমাধান কৰিবৰ কাৰণে। হাগ্ৰামা মহিলাৰে হিম্মত কৰিব লাগিছিলে স্কুল কলেজবিলাক ঠিক কৰাৰ কাৰণে। শুনিছো এই বিষয়ে আপোনাৰ কি ক'ব? চাওক, ৰাজনৈতিক দল খোলাটো ভাৰতত নতুন নহয়। কিবা ক্ষুদ্ৰ অঞ্চলতো 10টা দল আছে, 20টা দল আছে। গতিকে গণতন্ত্ৰত কোনোবা নতুন দল খুলিব পাৰে, নতুন কোনোবা দল ভংগ কৰিব পাৰে, এইটো গণতন্ত্ৰৰ এটা প্ৰক্ৰিয়া চলি থাকে। গতিকে তাত মোৰ ক'ব লগা নাই কোনে কি ভাল পাইছে, যোনে যি কৰিছে কৰক, খালি সমাজৰ ক্ষতি হোৱা যাতে একো নকৰে, সমাজৰ ভালৰ কাৰণে কৰে, মই সেইটো আহ্বান কৰিম। তেওঁ এতিয়া শাসনত নাই, তথাপিও তেওঁ অকলে নিৰ্বাচন খেলিব বুলি কয়, কিন্তু UPPলে কিন্তু এতিয়া কিন্তু অকলে নিৰ্বাচন খেলিব বুলি কোৱা বুলি হিম্মত নাই বুলি এটা কথা কৈছে, কি কৈ আছে? হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিটিআৰত শান্তি আনাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যেতিয়া ইয়াত জ্বলা-জ্বলি হৈছে এই জুইটো নুমাবৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যিটো বৰা অনবৰা হৈছে এইটো সমাধান কৰাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি বাৰীটো সমস্যা সমাধান কৰিবৰ কাৰণে। হাগ্ৰামা মহিলাৰে হিম্মত কৰিব লাগিছিলে স্কুল কলেজবিলাক ঠিক কৰাৰ কাৰণে। বিটিআৰত চবকো নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে। গতিকে যিটো হিম্মত হাগ্ৰামাই গোটাব লাগিছিলে সেইটো হিম্মত গোটাব পৰা নাই। আৰু যিটো হিম্মতৰ কথা কৈছে এই হিম্মতৰ কথাৰ লগত তাৰ কোনো লিংকে নাই। আমাৰ কি হিম্মত আছে নাই এইটো হাগ্ৰামাত দেখাবলৈ কি দৰকাৰ আছে? আৰু আজিয়ে 6 মাহ পিছত ইলেকশ্যন হ'ব, আজিয়ে হিম্মত দেখাব লাগে নেকি? হিম্মত দেখাবলৈ বহুত সময় আছে। মহাত্মা গান্ধীক যেতিয়া চাউথ আফ্ৰিকাত ব্ৰিটিছে ট্ৰেইনৰ পৰা নামাই দিছিলে, তেতিয়া মহাত্মা গান্ধীয়ে কৈছিলে যে তোমালোকে আমাক ট্ৰেইনৰ পৰা নামাই দিছা, এটা সময়ত মই ভাৰতৰ পৰাই তোমালোকক খেদি দিম। গতিকে আজিৰ সময়ত এনেকুৱা কথাবিলাক হাগ্ৰামা ডাঙৰীয়াই বুজি নাপায়। খংটো ক'ত উঠিব লাগে ক'ত উঠাইছে, বেয়াটো কাক পাব লাগে কাক পাইছে, ভালটো কাক পাব লাগে কাক পাইছে। চ' আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে এটা একদম ডাঙৰ কনফিউজনত আছে, কি কৰিম কি নকৰিম। তেখেতৰ সতীৰ্থবিলাক ওলাই গ'ল, দলৰ পৰা সদায় মানুহ ওলাই যাই আছে। তেখেতে একদম সৰু ল'ৰা কেইটামানক লৈ পেলাই ৰাজনীতি কৰিব লগা হৈছে 17 বছৰ শাসন কৰাৰ পিছত। এইবিলাক ডাঙৰ কাহানী।